নমস্কাৰ, মই শীতলা। মই আজি এটি টপিক লৈ আগবাঢ়িব খুজিছোঁ, জীৱন কাক বোলে। জীৱন এনেকুৱা এটা বস্তু যাক কোনো জুখিব নোৱাৰি, দেখিব নোৱাৰি, কোনো নিৰ্ধাৰিত নাই। দুখ আৰু সুখেৰে অতিবাহিত কৰা এইটো মানুহৰ সময় আগবাঢ়ি যোৱাকে জীৱন বুলি কয়। আৰু এই জীৱনত আমি যিখিনি ভোগ কৰোঁ, আগৰ জন্মতে চাগে আমি পৰীক্ষা দিছিলোঁ, যিখিনি ফলাফল পাইছোঁ সেইখিনিহে আমাক বিধাতাই বা ভগৱানে লিখি দিয়ে। আৰু সেইখিনি লৈ আমি এই জীৱনত আগবাঢ়ি যাওঁ। আৰু সেই জীৱনত যদি আমি ভুল কৰিছোঁ, তেতিয়াহ'লে আমি ইয়াতে ভুগিবই লাগিব। সেইকাৰণে বন্ধুসকল, আমি ইয়াতে এই জীৱনত বহুত ভাল কাম কৰিব লাগে। তেতিয়াহে আকৌ অহা জীৱনত আমাৰ সেই অহা জনমটোত আকৌ জানো আমাৰ ভাল হয়। এইকাৰণে বন্ধু বান্ধৱীসকল, আপোনালোকে চাই চিন্তি সদায় ভাল কাম কৰিব আৰু ভগৱানৰ ওপৰত বিশ্বাস কৰিব। সকলো কষ্টই বহুত হ'লেও অলপ কমি যাব।